নিশ্চয় আছে আমার অক্ষয় কৃতি রাক্ষস আমি অখণ্ড প্রতাপে নাই আমার হামাকক্ষবের এই ধরনের ভানাই মোর এটি অবিশ্বাস মানি নলয় মোর পুরাণে হখা দখনন আৰু নাই 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 কে ধরে বনৰ কপি আৰু ঋক্ষক সংগে কৰি এক সাধাৰণ মনুষ্যই বাধিব পাৰে তুচ্ছয় ৰাৱণক নহয় দাদা এইটা দেবতার চক্রান্ত নয় শক্তি দেবতার রাবণক পরাস্ত করে ইন্দ্রক রাবণ তনয় হয়েছিল খ্যাত ইন্দ্রজিৎ নামে গ্রহপতিকে বন্দী করে লঙ্কাত রাখিছিল রাবণে তেনে স্থলত কি দ্বারে করি ভাগ দেবতায় লঙ্কা আক্রমণের রক্ত আমার রক্তই হয়েছে সর্বনাশর মূল ও দাদা দেখ দুহি জাতির দুহি বিখনে বুদ্ধিদাতা হই রাম লক্ষ্মণর নাশ করিলে নিজর কুলক বেবেখন রাক্ষস জাতের কলঙ্ক তই তোর নামত মই হতবার করু পদাঘাত ভক্তি করিস পন প্রথমে নিধন করিম রাম লক্ষ্মণক বিশালম প্রতিশোধ যাতে দ্রোহে বিবেখনৰ ওপৰত ময়ো কৰিছো পণ ৰাম শূন্য লক্ষ্মণ শূন্য কপি শূন্য কৰিম ধৰণীত মুণ্ড ছিঙি ৰামৰ মুণ্ড ছিঙি লক্ষ্মণৰ কৰিম ৰক্তপান সুন্দৰ এটা এটা কৈ বনৰ কপিক মহা শূন্যলৈ দলিয়াই মুখ মেলি মই কৰিম ভক্ষণ সুন্দৰ অতি সুন্দৰ মন্দ সিঙে ৰাম লক্ষ্মণৰ ভক্ষণ কৰি বনৰ কপিবোৰক সখাৰী নামে কৰিম পৰিশোধ আজি সন্তানিষ্টি মোৰ ৰামৰ ওপৰত আজি সন্তানিষ্টি মোৰ অযোধ্যাৰ ওপৰত সাৱধান ৰাম সাৱধান অযোধ্যাবাসী ৰাক্ষস উগ্ৰ দংষ্টৰ উগ্ৰ দৃষ্টি এইবাৰ তহঁতৰ ওপৰত ভাতৃ দাদা যেতিয়াই মিলিব সংবাদ নিমিষতে জনাবা আমাক এতিয়া বলা ৰেচ কৰ্তব্যত হও অগ্ৰসৰ
জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম সঠিক সম্পদ নিকুটিয়া কৰা মানৱ ৰূপী ৰঘুপতি স্মৰণ কৰি মূল্যৱান মানৱ জীৱন কৰিছা নষ্ট তপস্বী দুনাই তই নকৰিবি উচ্চাৰণ তোমাৰ বাণীত মই হলো সন্তুষ্ট শ্ৰীৰামৰ মহান সেৱক তুমি কোৱা কি বিচৰা তুমি মোৰ পৰা হে তপস্বী দিয়ক আশীৰ্বাদ শ্ৰীৰামৰ পদধূলা পৰে যেন আমাৰ ৰাজ্যত তোমাৰ মনোবাঞ্ছা পূৰণ হ'ব ৰঘুনাথে স্বয়ং দৰ্শন দিব তোমাক সময়ত আহিব খোজো তুমি বুদ্ধিমান উচিত বুদ্ধিৰে শ্ৰীৰামক বৰবাদৰ ফল ধন্য ধন্য হলো তপস্বী শ্ৰীৰামৰ পদধূলা পৰে যেন আমাৰ ৰাজ্যত যাওঁ যাওঁ মই সেই পবিত্ৰখনৰ কৰোঁগৈ অপেক্ষা কি হুকত দহিছা তুমি গুৰুদেৱ দুৰ্ভোগেৰে আমি জানো জীৱনত পাইছে কেতিয়াবা সুখ মৰণ কালত পিতৃয়ে ৰাম ৰাম বুলি আমাকে মাতিছিল কাতৰে নেদেখিলো পিতৃৰ মুখ বনত ৰাৱণে হৰণ কৰি সীতাক দিলে মনত দুখ কৰিছিলো বধ ৰাৱণক উদ্ধাৰিছিলো সীতাক বুকুত লওঁতে আঁকোৱালি লোক নিন্দাৰ ভয়ত ৰাজ ধৰ্ম পালন কৰি বুকুৰ ৰতন জানকীকো দিলো দলিয়াই ব্ৰহ্ম হত্যা কৰিলেও প্ৰায়শ্চিত্তৰ আছে উপায় মহৰ্ষি আগষ্টই জানো নিদিলে ইয়াৰ বিধান দিছে উপায় মোক অশ্বমেধ যজ্ঞৰ উত্তম উপায় নাই আন শূন্য অশ্বমেধ যজ্ঞমান দৰকাৰ হ'ব আমাক বিশেষ অস্ত্ৰ এই অস্ত্ৰ তুমি কৰা যোগাৰ গুৰুদেৱ ভাতৃ শতঘ্নক অৰ্পণ কৰিছো মই এই দায়িত্ব ৰঘুপতি এই যজ্ঞৰ কাৰণে দৰকাৰ বিশেষ এই অস্ত্ৰ তুমি যোগাৰ কৰিব লাগিব বাৰু গুৰুদেৱ এতিয়া বলক ভাতৃগণৰ লগত এই সন্দৰ্ভ কৰোঁগৈ আলাপ জিদ্ধেই তত কৃতি তকুধেই রাম রাম প্রবে
চলে পুষ্কৰ দেখিতে ভনৰে প্ৰৱেশ সভাৰ মাজে ৰাম ৰাম এহি মতে পাইলা গোৰা সভাৰ ভিতৰৰে ৰাম 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 হৰি ৰাম হৰি বুঢ়া জিদ্ধেই 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 তত কৃতি